আপোনাৰ সন্তানটিক যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰাব বিচাৰে, আপোনাৰ সন্তানক যদি পাঠ্যক্ৰমৰ সমান্তৰালকৈ আবৃত্তি, সত্ৰীয়া নৃত্য, ভায়লিন, তবলাবাদন, কণ্ঠসংগীত, নাট্যকলা আদি সহপাঠ্যক্ৰম গ্ৰহণ কৰাব বিচাৰে, আপোনাৰ আত্মীয় কণমানিটোক যদি বৈজ্ঞানিক মানসিকতাৰে এখন সুস্থ সমাজত মানুহৰূপে গঢ়িব বিচাৰে, তেন্তে ইয়াৰ ভেটি গঢ়িবৰ বাবে বোকাখাত জাতীয় বিদ্যালয়ক আপোনাৰ প্ৰথম পচন্দ ৰূপে ল'ব পাৰে। অংকুৰ শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈকে বোকাখাত জাতীয় বিদ্যালয়ৰ নামভৰ্তিৰ প্ৰপত্ৰ দি থকা হৈছে। উল্লেখ্য যে অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে পাঠদান কৰা বোকাখাত জাতীয় বিদ্যালয় এতিয়া উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰেও সমৃদ্ধ হোৱাৰ লগতে বিগত বৰ্ষসমূহত 100% উত্তীৰ্ণৰ ফলাফলেও গৌৰৱান্বিত। আহক আপুনিও গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে পৃথিৱী চাবলৈ যোৱাৰ এজন সহযাত্ৰী হওক। ধৰ্ম সংস্কৃতি